নিৰ্বাচন দিব গৈ আছো ৰাইজৰ সেৱা কৰিবলৈ মই ওলাই আছো এতিয়া আৰু ইমান অদ্ভুত মানে অভূতপূৰ্ব মৰম যিটো মই পাই আছো এইটো কোনো টকা পইচা দি তুলনা নহয় আৰু মই মোৰ বেটা দৃঢ় বিশ্বাস আৰামছে জিকি যাম কিমান ভোটত একজেক্টলি কোৱাটো মুস্কিল হয় তেওঁলোকৰ নিচিনা আমি তেওঁলোকে কি কৈছিলে যোৱাকালি 70,000 ডিফাৰেঞ্চত জিকিব 70,000 যদি ডিফাৰেঞ্চে হয় আমাৰ ধৰক ভোট আছে কিমান 2,15,000 80% মেক্সিমাম পল হ'ব হা 80% মেক্সিমাম পল হ'লে কিমান হ'ব 1,70,000 মান তেওঁলোকে যদি 70,000 ডিফাৰেঞ্চে পায় আমি দেখোন একোৱে নাপাম হা এইটো কি লজিকেল নহয় মই গৰ্বিতভাৱে নকওঁ যে ইমান ভোট পাম ইমান ডিফাৰেঞ্চত মই জিকিম কিন্তু ৰাইজৰ যিটো মৰম চেনে যিটো আশীৰ্বাদ হা মই ডেফিনেটলি মই দেখি আছো যে আমি তেওঁলোকতকৈ অলপ হ'লেও বেছি পাম আৰু জিকি যাম দাদা এটা প্ৰশ্ন হৈছে যে বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ কাৰণে আপোনালোকে হাৰিল বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে এইবাৰৰ দেখা গৈছে উপ নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থী আপোনাৰ কাৰণে কিবা এই লোকসভা নিৰ্বাচনৰ ফলাফলত হেঙাৰ হ'ব নেকি আমাৰ পাৰফৰ্মেঞ্চ আপোনালোকে দেখিছে যোৱাবাৰ আমি চিধা নকওঁ যে কংগ্ৰেছৰ কাৰণে আমি হাৰিলোঁ অমুকৰ কাৰণে আমি হাৰিলোঁ এইটো নহয় ফেক্টৰ চাৰিওফালে থাকে ডিফাৰেণ্ট ফেক্টৰ্ছ থাকে তবে এইটো কথা ঠিক কংগ্ৰেছৰ ইয়াত তেনেকুৱা প্ৰেজেঞ্চ নাই যোৱাবাৰ এম পি সমষ্টিত গোটেই সমষ্টিত তেওঁলোকে 1 লাখ চামথিং পাইছিলে এই LACত আমাৰ চিডলি LACত 11,000 মান পাইছিলে তেওঁলোকে কিছুমান থাকিবই ভাই সব পাৰ্টিৰে অলপ চলপ থাকিবই এইবাৰ কিন্তু কংগ্ৰেছৰ ভোট more than 50% কিন্তু আমাৰ এই LACত ভোট নিদিয়ে তেওঁলোকে দিব বঙাইগাঁৱত তো কংগ্ৰেছে ইমান ভোট নাপায় হয় বৰষুণটো একো ডাঙৰ ফেক্টৰ নহয় আমাৰ ৰাইজৰ কাৰণে ৰাইজ একদম ডিটাৰমাইণ্ড যে এইবাৰ BPFক যেনেকৈ হওক জিতাব লাগে 25ত BTC চৰকাৰ গঠন কৰিব লাগে BPF কাৰণ ভাৰত স্বাধীন হোৱাৰ পিছত 56 বছৰ পিছতো এই অঞ্চলত একো ৰাস্তা ঘাট স্কুল কলেজ একো হোৱা নাছিলে হৈছিল জানো আপোনালোকে জানে হা হাগ্ৰামা ছাৰে BTC সৃষ্টি কৰাৰ পিছত 15 বছৰৰ ভিতৰতে সব কিছু কৰিছে স্কুল কলেজ ইউনিভাৰ্চিটি হাবি যাবি যত যি উন্নয়নমূলক কাম তেওঁ কৰিছে 15 বছৰৰ ভিতৰত আৰু এইবাৰ আমি কি দেখিছোঁ বিপৰীত পক্ষে তেওঁলোকে 5 বছৰ হ'বলৈ গৈ আছে আৰু কেইটামান মাহ বাকী আছে তেওঁলোকে কিবা কৰিছে দেখক এখন প্ৰাইভেট ভেঞ্চাৰ স্কুল চৰকাৰী কৰিব পাৰিছে পাৰা নাই হা ৰাস্তা ঘাট বেলেগ উন্নয়নমূলক কাম দেখিছে ক'ৰবাত দেখা নাই কালি মিছা প্ৰতিশ্ৰুতি হয়নে নহয় গোটেই মিছা মই এইটো যে মই ক'বলৈ নাযাওঁ কিমান মিছা কথা কৈছে ৰাইজে বুজি পাইছে NDAৰ প্ৰাৰ্থীগৰাকী যে আছে তেখেতে ইয়াতে মনোনয়ন দাখিল কৰিলে সেই সময়ত দেখা গৈছে যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা মিনিষ্টাৰ অশোক সিংঘাল প্ৰমোদ বৰকে আদি কৰি যিসকলে চবে এটা কথাই কৈছে যে BPFৰ যি 17 বছৰীয়া শাসনকাল 15 বছৰৰ শাসনকালত ইয়াতে কেৱল অশান্তি সংঘৰ্ষ হত্যা অপহৰণ আৰু বাদে একো হোৱা নাই মই কুৱেশ্যন বুজি পাইছোঁ 17 বছৰৰ কথা আজিৰ পৰা আপোনালোকে নকলেই ভাল বহুত আমনি লাগে 17 বছৰ শুনি আমনি লাগিছে এইটো কথা কৈ থাকিব নালাগে হা আৰু এই যে NDA তেওঁলোকৰ উদ্দেশ্য হ'ল তেওঁলোকৰ হিডেন এজেণ্ডা থাকে আমাৰ এই ৰাজ্যত BTC অঞ্চল যিটো আমাৰ কাৰণে বনোৱা হৈছে অট'নমাছ কাউন্সিল ইয়াত ৰিজনেল পাৰ্টিৰহে কাম নেশ্যনেল পাৰ্টি ইয়াত একো কাম নাই আজি UPPL ৰিজনেল পাৰ্টি হ'ব পাৰে কিন্তু তেওঁলোকে NDA এলায়েন্সত থাকি পেলাই নেশ্যনেল পাৰ্টিৰ লগত এটা এলায়েন্সত আছে যিহেতু তেওঁলোকৰ মানে ইয়াতে কোনো কাম নাই তেওঁলোকে কাম কৰিব নোৱাৰে ভৱিষ্যতে গতিকে অল্টাৰনেটিভ কি ৰিজনেল পাৰ্টি হিচাপে অনলি BPF আৰু কৰিছেও BPFে তো আমি ভয় নাখাওঁ দিল্লী দিছপুৰ কোকৰাঝাৰ যিমানে ফ'ৰ্চ এপ্লাই নকৰক ৰাইজক টকা পইচা দি কিনিব নোৱাৰে ৰাইজ একদম ডিটাৰমাইণ্ড ইভেন UPPLৰ বহুত সদস্য আমাৰ লগত আছে কংগ্ৰেছৰ বহুত সদস্য আমাৰ লগত আছে BJPৰ বহুত সদস্য আমাৰ লগত আছে তেওঁলোকে আমাক ভোট দিব আৰু বহুত ধন্যবাদ তেওঁলোকলৈ তেওঁলোকে এই মুহূৰ্তত যে ডিচিশ্যন লৈছে মই আন্তৰিক মই মানে অন্তৰৰ পৰা মই ধন্যবাদ দিছোঁ তেওঁলোকক আপুনি প্ৰাৰ্থিত্ব পোৱাৰ পিছত চন্দন বৰ্মাৰ ঘৰ বাপচি হোৱাৰ এটা খবৰ ওলাইছে এইটো তেওঁৰ কথা আহিব পাৰে ৱেলকাম কৰিব কিয় নকৰিম চবে ৱেলকাম আমাৰ এইটোৱেই নীতি সবকে লৈ আমি চলিম ধন্যবাদ আমি BPF দলৰ হৈ পেলাই
কোনোবা দলৰ লগত যে প্ৰত্যাহ্বান হ'ব সেইটো আমি ভবা নাই। আমাৰ লগত প্ৰত্যাহ্বান কৰিব পৰা কোনো দল নাই। এই উপ নিৰ্বাচনৰ আমাৰ BPF দলৰ লগত প্ৰত্যাহ্বান কৰিব পৰা কোনো দল নাই। এই যিটো বাই ইলেকশ্যন ইয়াততো UPPLহে আছে আৰু কংগ্ৰেছ আছে। ইহঁতকতো আমি MP ইলেকশ্যনতে হাৰাই দিছে আৰু উপ নিৰ্বাচনত প্ৰশ্নই নাহে। 17 বছৰে আপোনালোকে একো কাম কৰা নাই বুলি কৈ আছে মিত্ৰজোঁটৰ পৰা। আমি 17 বছৰত খুব শান্তিপূৰ্ণভাৱে BPF দলে শাসন কৰি আহিছে, কাম কৰি আহিছে, ৰাইজে চব দেখি আছে। কিন্তু এইটোকে কৈছোঁ মই, প্ৰমোদ বড়োৱে 4.5 বছৰত একো কাম কৰা নাই। অকল কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যোৱা যিটো ৰাস্তা ইয়াত স্পীড ব্ৰেকাৰ বনাইছে সেইটোৱে কাম কৰিছে, বেলেগ কাম কৰা নাই। প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম বিয়োগত অহাৰ সম্ভাৱনা আছে নেকি? নাই, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াক মই এটা মানে অনুৰোধ কৰিছোঁ। মই মানুহ পঠাই দিছোঁ যে আপুনি আহক, ঘূৰি আহক, আগত যি হ'ল আমি একেলগে থাকি পেলাই কাম কৰিম বুলি মই অনুৰোধ জনাইছোঁ। এতিয়া একো ৰেছপন্স অহা নাই এতিয়ালৈকে। মুঠতে মই অহাটো বিচাৰোঁ। অহাৰ সম্ভাৱনা আছেনে? এতিয়া কোৱা নাযায়, মুঠতে অহাটো আমি বিচাৰিছোঁ। আহিলে খুব ভাল হয়। ফেক্টৰ নাই, ইহঁতে কোৱাটো আপুনি শুনা নাই নেকি যে UPPLৰ পৰা ইহঁতে কৈ আছে আমি 70,000 ভোটত আমি জিকি আছোঁ, য'ত আমি হিচাপ কৰিছোঁ আমাৰ BPF দলে 80,000তকৈ বেছি ভোটত আমি জিকি আছোঁ। তো প্ৰশ্ন সেইটোৱে 80,000টো বেছি না 70,000টো বেছি।